নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আগন্তুক টেট পৰীক্ষাত পৰিৱেশ বিজ্ঞানত 5 নম্বৰ এটা পাবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লগতে বহীত এই আটাইবোৰ তথ্য লিখি ল'ব। আগন্তুক পৰীক্ষাত 5 নম্বৰ 110% কমন পাব। প্ৰথমে আপোনালোকে ইম্পৰ্টেঞ্চ ডে বুলি লিখি লৈ এই যেইকেইটা আলোচনা কৰিম সেইকেইটা বহীত লিখি ল'ব আৰু ইয়াৰ পৰা এটা 1 নম্বৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। বলক আমি আৰম্ভ কৰোঁ। চোৱা, ইয়াত প্ৰথম দিৱসটো আছে ৱৰ্ল্ড ৱেটলেণ্ড ডে, মানে বিশ্ব জলাশয় দিৱস কেতিয়া পালন কৰা হয়? 2 ফেব্ৰুৱাৰী। নেশ্যনেল ছায়েন্স ডে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? 28 ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী মাহত এই দুটা ডেট খুব ইম্পৰ্টেণ্ট। এটা হৈছে কি 2 ফেব্ৰুৱাৰী, আনটো হৈছে কি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী কি দিৱস? বিজ্ঞান দিৱস, জাতীয় বিজ্ঞান দিৱস। আৰু 2 ফেব্ৰুৱাৰী ৱৰ্ল্ড ৱেটলেণ্ড ডে, বিশ্ব জলাশয় দিৱস। তাৰপিছত মাৰ্চ মাহত এই তিনিটা ডে মনত ৰাখিবা, 21 মাৰ্চ, 22 মাৰ্চ আৰু 23 মাৰ্চ। 21 মাৰ্চত কি দিৱস পালন কৰা হয়? ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে, ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে, বিশ্ব বন্য দিৱস, বিশ্ব বন্য দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত ৱৰ্ল্ড ডে ফৰ ৱাটাৰ, বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? 22 মাৰ্চ। বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? 22 মাৰ্চ। তাৰপিছত ৱৰ্ল্ড মেট্ৰলজিকেল ডে, ৱৰ্ল্ড মেট্ৰলজিকেল ডে কেতিয়া পালন কৰা হয়? 23 মাৰ্চ। মাৰ্চৰ 23 তাৰিখে ৱৰ্ল্ড মেট্ৰলজিকেল ডে। এই তিনিটা মাৰ্চ মাহৰ কাৰণে ৰাখি থবা। তাৰপিছত চোৱা, ৱৰ্ল্ড হেল্থ ডে, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? 7 এপ্ৰিল। কাৰণ 7 এপ্ৰিলে WHO হু 1948ত গঠন হৈছে। হুৰ মানে WHO হুৰ কাৰ্যালয় ক'ত? জেনেভা, ছুইজাৰলেণ্ড, মুখ্য কাৰ্যালয়। ৱৰ্ল্ড হেৰিটেজ ডে, ৱৰ্ল্ড হেৰিটেজ ডে কেতিয়া পালন কৰা হয়? 18 ফেব্ৰুৱাৰী। ৱৰ্ল্ড হেৰিটেজ ডে কেতিয়া পালন কৰা হয়? 18 ফেব্ৰুৱাৰী। আৰ্থ ডে, পৃথিৱী ডে ইম্পৰ্টেণ্ট। আৰ্থ ডে কেতিয়া? 22 মাৰ্চ, 22 এপ্ৰিল, 22 এপ্ৰিল। তো এপ্ৰিল মাহৰ কাৰণে এই তিনিটা। 7 এপ্ৰিল কি? ৱৰ্ল্ড হেল্থ ডে। 18 এপ্ৰিল কি? ৱৰ্ল্ড হেৰিটেজ ডে। 22 এপ্ৰিল কি? আৰ্থ ডে। তেনেহ'লে ফেব্ৰুৱাৰী মাহৰ কাৰণে 2টা, মাৰ্চ মাহৰ কাৰণে 3টা আৰু এপ্ৰিল মাহৰ কাৰণে 3টা ডেট ইম্পৰ্টেণ্ট। ফেব্ৰুৱাৰী মাহৰ কাৰণে 2 ফেব্ৰুৱাৰী আৰু 28 ফেব্ৰুৱাৰী। 2 ফেব্ৰুৱাৰী কি? দ্য ৱৰ্ল্ড ডে, ৱৰ্ল্ড ৱেটলেণ্ড ডে। 28 ফেব্ৰুৱাৰী নেশ্যনেল ছায়েন্স ডে। 21 মাৰ্চ কি? ৱৰ্ল্ড ফৰেষ্ট ডে। তাৰপিছত 22 মাৰ্চ কি? ৱৰ্ল্ড ডে ফৰ ৱাটাৰ। আৰু 23 মাৰ্চত কি? ৱৰ্ল্ড মেটালজিকেল ডে। 7 এপ্ৰিল কি? 7 এপ্ৰিল হৈছে ৱৰ্ল্ড হেল্থ ডে। 18 এপ্ৰিল কি? ৱৰ্ল্ড হেৰিটেজ ডে। আৰু 22 এপ্ৰিল কি? আৰ্থ ডে। মনত ৰাখিবা। তাৰ পিছৰ কেইটা আমি চাওঁ। আমি চাওঁ এতিয়া চোৱা তাৰপিছৰ কেইটা। ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি, ইণ্টাৰনেশ্যনেল ডে ফৰ দ্য বায়'লজিকেল ডাইভাৰ্চিটি কেতিয়া? 22 মে'। মে'ৰ মাহত এটাই ডেট, 22 মে' কি? ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি, 22 মে'। মনত ৰাখিবা। এণ্টি টবাকো ডে, ধূমপান বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? 31 মে'। এই মে' মাহৰ কাৰণে এই দুটা, ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি কেতিয়া? 22 মে'। আৰু এণ্টি টবাকো ডে কেতিয়া পালন কৰা হয়? 31 মে'। মনত ৰাখিবা। তাৰপিছত ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে, ইম্পৰ্টেণ্ট। এইটো সাধাৰণতে দি থাকে কিন্তু এবাৰ নিদিবও পাৰে। ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? 5 জুন। ৱৰ্ল্ড পপুলেশ্যন ডে ইম্পৰ্টেণ্ট। ৱৰ্ল্ড পপুলেশ্যন ডে কেতিয়া? জুলাই 11। জুলাইৰ 11 তাৰিখে কি পালন কৰা হয়? ৱৰ্ল্ড পপুলেশ্যন, বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। অজন ডে কেতিয়া পালন কৰা হয়? অজন ডে ইয়াৰো এটা ইতিহাস আছে, আমি পিছত পঢ়িম। অজন ডে ক'ত পোৱা যায় এই পিছত পঢ়িম, অজন সম্পৰ্কে পিছত পঢ়িম। কিন্তু মনত ৰাখিবা, অজন ডে ছেপ্টেম্বৰ 16 ছেপ্টেম্বৰত কি পালন কৰা হয়? অজন ডে ইম্পৰ্টেণ্ট কিন্তু হয়। 16 ছেপ্টেম্বৰ অজন ডে পালন কৰা হয়। ৱৰ্ল্ড কাৰ ফ্ৰী ডে, ৱৰ্ল্ড কাৰ ফ্ৰী ডে কেতিয়া পালন কৰা হয়? 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰত ৱৰ্ল্ড কাৰ ফ্ৰী ডে বুলি পালন কৰা হয়। ৱৰ্ল্ড টিউৰিজম ডে কেতিয়া পালন কৰা হয়? ছেপ্টেম্বৰ 27। আৰু গ্ৰীণ
কনজুমাৰ ডে, গ্ৰীণ কনজুমাৰ ডে কেতিয়া পালন কৰা হয়? ছেপ্টেম্বৰ 28। ধৰি লওক ছেপ্টেম্বৰ মাহৰ 4টা ডেট ইম্পৰ্টেণ্ট, 4টা ডেট ইম্পৰ্টেণ্ট কি কি? 16 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ, 27 ছেপ্টেম্বৰ আৰু 28 ছেপ্টেম্বৰ। 16 ছেপ্টেম্বৰ ৱৰ্ল্ড অজন ডে, 22 ছেপ্টেম্বৰ ৱৰ্ল্ড কাৰ ফ্ৰী ডে, 27 ছেপ্টেম্বৰ ৱৰ্ল্ড টুৰিজম ডে আৰু 28 ছেপ্টেম্বৰ গ্ৰীণ কনজুমাৰ ডে। মনত ৰাখিবা। 5 জুন কি দিবস হিসেবে পালন করা হয়? বিশ্ব পরিবেশ দিবস। 31 মে কি দিবস হিসেবে পালন করা হয়? 31 মে এন্টি টবাকো ডে। 11 জুলাই কি দিবস হিসেবে? ওয়ার্ল্ড পপুলেশন ডে হিসেবে পালন কৰা হয়। ঠিক আছে, এতিয়া পিছৰ কেইটা আমি চাওঁ। ভিডিঅ'টো অলপ লেংদি হ'ব, চাব, কিন্তু 5 নম্বৰ এটা আপোনালোকে পাবলৈ সক্ষম হ'ব। চ' পিছৰটো কি আছে? ওয়াইল্ড লাইফ উইক, বন্যপ্ৰাণী সপ্তাহ কেতিয়া পালন কৰা হয়? 1 অক্টোবৰৰ পৰা। ইম্পৰ্টেণ্ট, কিন্তু মোষ্ট ইম্পৰ্টেণ্ট ওয়ার্ল্ড লাইফ উইক কেতিয়া পালন কৰা হয়? 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ পালন কৰা হয়। ওয়ার্ল্ড হেবিটেট ডে, বিশ্ব আৱাসস্থলী দিৱস কেতিয়া পালন কৰা হয়? অক্টোবৰ 3। ওয়ার্ল্ড এনিমিয়া আই ওয়েলফেয়ার কেতিয়া পালন কৰা হয়? অক্টোবৰ 4। UN ইন্টারন্যাশনাল ডে ফর ন্যাচারাল ডিজাস্টার রিডাকশন কেতিয়া? 13 অক্টোবর পালন কৰা হয়। ওয়ার্ল্ড ফুড ডে, মোস্ট ইম্পর্টেন্ট, ওয়ার্ল্ড ফুড ডে কেতিয়া পালন কৰা হয়? 16 অক্টোবৰ। ওয়ার্ল্ড ফুড ডে কেতিয়া পালন কৰা হয়? 16 অক্টোবৰ। ইউনাইটেড নেশন ডে, আন্তর্জাতিক যে আমাৰ সংস্থা আছে UNO, ইয়াৰ গঠন হৈছিল 24 অক্টোবৰ, সেইকাৰণে ইউনাইটেড নেশনছ ডে পালন কৰা হয় অক্টোবৰ 24-ত। ওয়ার্ল্ড এইডছ ডে 1 ডিচেম্বৰ। ভোপাল গেছ ট্ৰেজেডি কেতিয়া হৈছিল? 2 ডিচেম্বৰত হৈছিল, সেইকাৰণে আমি পিছত পঢ়িম। ভোপাল গেছ ট্ৰেজেডি ইম্পৰ্টেণ্ট হয়। ডিচেম্বৰ 2 ভোপাল গেছ ট্ৰেজেডি ডে হিচাপে পালন কৰা হয়। নেশ্যনেল পলিউশ্যন প্ৰিজাৰ্ভেশ্যন ডে 2 ডিচেম্বৰ পালন কৰা হয়। হিউমেন ৰাইট ডে ইম্পৰ্টেণ্ট, হিউমেন ৰাইট ডে কেতিয়া পালন কৰা হয়? 10 ডিচেম্বৰ হিউমেন ৰাইট ডে পালন কৰা হয়। পিছৰটো চাওঁ। ফাৰ্মাৰ ডে কেতিয়া পালন কৰা হয়? ফাৰ্মাৰ ডে কেতিয়া পালন কৰা হয়? 23 ডিচেম্বৰ। এইখিনি আছিল আমাৰ পৰিৱেশ সম্পৰ্কে গুৰুত্বপূৰ্ণ কেইটামান দিৱস। এই দিৱসসমূহ আশা কৰোঁ আপোনালোকে লিখি ল'লে আৰু বাৰে বাৰে পঢ়ি থাকিব, পৰীক্ষাত এটা কিন্তু আহিব। পিছৰটো চাওঁ কি আছে। পৰিৱেশ সম্পৰ্কে কিছুমান এক্ট ইম্পৰ্টেণ্ট, খুব ইম্পৰ্টেণ্ট হয় পৰীক্ষাত, ইয়াৰ পৰা এটা পাব। চোৱা কি আছে। প্ৰথমটো আছে ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্ট, বন্যপ্ৰাণী সংৰক্ষণ এক্টখন কেতিয়া আহিছিল? 1972 চনত। 1962 চনত কি আহিছিল? 1962 চনত কি আছিল? ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্ট। তাৰপিছত ওয়াইল্ড লাইফৰ পিছত কি আছে? ৱাটাৰ প্ৰিজাৰ্ভেশ্যন এণ্ড কণ্ট্ৰল পলিউশ্যন, মানে পানী প্ৰদূষণ ৰোধ আৰু কম কৰাৰ কাৰণে এখন আইন আহিছিল। সেই আইনখন কিমান চনত আহিছিল? 1974 চনত আহিছিল। 1972 চনত বন্যপ্ৰাণী সুৰক্ষা আইন আৰু 1974 চনত ৱাটাৰ। এনেকৈ মনত ৰাখিলে হ'ল। 1972 ওয়াইল্ড, 1974 ৱাটাৰ আৰু 1980 কি? 1980 হৈছে কি? ফৰেষ্ট কনভাৰ্চন, মানে বন্য সংৰক্ষণ আইন কেতিয়া? 1980। আৰু এয়াৰ পলিউশ্যন আৰু কণ্ট্ৰল 1981। মনত ৰাখিবা। 1986 কি? 1986 হৈছে ইনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট, পৰিৱেশ সংৰক্ষণ আইনখন কেতিয়া আহিছিল? 1946 আহিছিল। 1960 কি আহিছিল? প্ৰিভেন্ট অফ ক্ৰুৱেল্টি অন এনিমেলছ এক্ট। মনত ৰাখিবা, বিশেষকৈ এই প্ৰথম 4টা মনত ৰাখিবা, বিশেষকৈ প্ৰথম 4টা। ওয়াইল্ড 1972, ৱাটাৰ 1974, ফৰেষ্ট 1980, তাৰপিছত এয়াৰ 1981, ইনভাইৰনমেণ্ট 1986। এই 4টা বিশেষকৈ মনত ৰাখিবা। তাৰ পিছৰ কেইটাও দৰকাৰী, কিন্তু পৰীক্ষা সাধাৰণতে নিদিয়ে, তথাপিও চাই ল'বা। এনাৰ্জি কনজাৰ্ভেশ্যন এক্ট কিমান চনত আহিছিল? 2001 চনত। ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট কিমান চনত আছিল? 1980 চনত। শ্বেডুল ট্ৰাইব এণ্ড দ্য আদাৰ ফৰেষ্ট ডিউলাৰ ৰেগুলেশ্যন অফ দ্য ফৰেষ্ট ৰাইট এক্ট 2006। এইখিনি নোট ডাউন কৰি ল'বা, ইয়াৰ পৰা এটা 1 নম্বৰ পাবলৈ সক্ষম হ'বা। পিছৰটো চাওঁ কি আছে। কেইটামান পৰিৱেশ সম্পৰ্কীয় প্ৰট'কল, মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰট'কল। চোৱা কি আছে। প্ৰথমে আছে
কিয়োটো প্ৰট'কল ক'ত হৈছিল আৰু কি হৈছিল চোৱা। কিয়োটো প্ৰট'কল টু দ্য ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক, ইউনাইটেড নেশ্যনৰ এখন কি ফ্ৰেমৱৰ্ক কনভাৰ্চন অফ ক্লাইমেট চেঞ্জিং, আমাৰ যে ক্লাইমেট বতৰ পৰিৱৰ্তন হৈ আছে সেইটো যাতে কি হয় আমি সেই বতৰ পৰিৱৰ্তনটো আমি যাতে কি কৰিব পাৰোঁ কম কৰিব পাৰোঁ, মানে আমি যে আমাৰ যে ক্ৰিয়াকলাপৰ পৰা যে পৰিৱেশ দূষিত হৈছে সেইটো যদি আমি কমাব পাৰোঁ, যাতে মানে কি হয় আমাৰ কাৰ্বনৰ যেটা উৎসৰ্গ, কাৰ্বন যেটা আমি নিৰ্গত কৰোঁ মটৰ চাইকেলৰ ধোঁৱা বা কল কাৰখানাৰ পৰা ধোঁৱা, যদি আমি কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰোঁ সেই কাৰ্বন ডাই অক্সাইড কি কৰা পৰিমাণ কম কৰা। ইয়াতে কাৰ্বন ক্ৰেডিট নামৰ এটা চুক্তি সাক্ষৰ হয়, মানে দেশসমূহ কিমান শতাংশ কাৰ্বন ডাই অক্সাইড পৃথিৱীত এৰিব পাৰিব, বায়ুমণ্ডলত এৰিব পাৰিব তাৰ কাৰণে এটা চুক্তি হয়, এইটো হৈছে কাৰ্বন ক্ৰেডিট। কাৰ্বন ফুটপ্ৰিণ্ট ইয়াত এটা প্ৰস্তাৱ লোৱা হয় আৰু 16 আৰু এইটো 1997 চনত কি কৰা হয়, এইটো কিয়োটো প্ৰট'কল সাইন কৰা হয়। কোন জায়গাত? জাপানত। এইটো জাপানত হয়। কোন জায়গাত হয়? জাপানত। মনত ৰাখিবা, জাপানত কিয়োটো প্ৰট'কল জলবায়ু পৰিৱৰ্তনৰ কাৰণে বিশেষকৈ কাৰ্বন উৎসৰ্গৰ বাবে, কাৰ্বন উৎসৰ্গ মানে কাৰ্বন ডাই অক্সাইড উৎসৰ্গৰ বাবে। নেপাল যদিও নাছিল পিছত আহিছিল। তাৰপিছত মন্ট্ৰিয়া প্ৰট'কল কেতিয়া হৈছিল? মন্ট্ৰিয়া প্ৰট'কল বিশেষকৈ অজন স্তৰ যে আমাৰ ধ্বংস হ'ব গৈ আছে তাক ৰোধ কৰিবলৈ 1987 চনত 16 ছেপ্টেম্বৰ, সেইকাৰণে 16 ছেপ্টেম্বৰক আমি অজন ডে হিচাপে পালন কৰোঁ। অলপ আগত পঢ়িলোঁ। 16 ছেপ্টেম্বৰত এখন কি হয় মন্ট্ৰিয়া প্ৰট'কল চাইন হয়। কোন জাগাত? সেইটো হৈছে আমাৰ কানাডাত 16 ছেপ্টেম্বৰ 1987 মন্ট্ৰিয়া প্ৰট'কল কি হয় চাইন হয়। কিহৰ কাৰণে? অজন স্তৰৰ মোটাই যাতে কি হয় ঠিকে থাকে, ধ্বংস নহয় সেইকাৰণে। তাৰপিছত কি হৈছে? প্ৰট'কল ফৰ দ্য প্ৰহিবিশ্যন অফ দ্য ইউজ অফ এছফচিকেল, পঢ়ি ল'বা এইবিলাক যেনেবাদ হয়। পিছতটো চোৱা ইম্পৰ্টেঞ্চ এনভাইৰনমেণ্ট ডিজাৰ্ট কি হৈছে মানে ভূপাল গেছ ঘটনা কেতিয়া হৈছিল? ইম্পৰ্টেণ্ট ভূপাল গেছ ট্ৰেজেডি কেতিয়া হৈছিল? 3 ডিচেম্বৰ 1984 ভূপাল গেছ ট্ৰেজেডি হৈছিল। কি গেছ নিৰ্গত হৈছিল? কাৰ্বাইড গেছ লিক হৈছিল। কাৰ্নোবাইল ৰাছিয়াৰ নিউক্লিয়াৰ পাৱাৰ প্লান্ট এক্সপ্ল'শ্যন কেতিয়া হৈছিল? এপ্ৰিলৰ 26 তাৰিখ 1986 হৈছিল। এইটো বিশেষকৈ মনত ৰাখিবা ভূপাল গেছ দুৰ্ঘটনা। চেভেছো ইটালীত ডিঅক্সিন ক্ৰাইচিছ হৈছিল জুলাই 10 1976 আৰু দ্য 1952 লণ্ডন স্মক হৈছে কি? ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্ৰণ। স্মক ডিজাষ্টাৰ হৈছিল কেতিয়া? ডিচেম্বৰত সাধাৰণতে এনেকুৱা হয়, ডিচেম্বৰত মানে ঠাণ্ডা দিনত ধোঁৱা আৰু কুঁৱলীৰ মিহলন এনেকুৱা হয় যে ৰাস্তা আমি ভালকৈ মনিবই নোৱাৰোঁ, দেখাই নাযায়, অন্ধকাৰ হৈ থাকে। ডিচেম্বৰ 1952 লণ্ডনত হৈছিল দ্য স্মক ডিজাষ্টাৰ। মনত ৰাখিবা এই ডিজাষ্টাৰখিনি মনত ৰাখিবা। পিছতটো কি আছে? আৰ্থ ছামিট বা ৰিঅ' ছামিট ব্ৰাজিলত হয়। নৰৱে, কেনাডা হয়। পঢ়ি ল'বা। আৰ্থ ছামিট 1982 কিমান? 1982 হয়, কিন্তু বিফল হৈছিল। কিন্তু এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, এইটো যে প্ৰথমে আমাৰ আৰ্থ ছামিটটো কেনেকৈ আৰম্ভ হ'ল সেইটো দিছে। প্ৰথমে 1962 চনত দ্য ইউনাইটেড নেশ্যন কনফাৰেন্স অন দ্য হিউমেন এনভাইৰনমেণ্ট গঠন হয়।
72 চনত কেতিয়া দ্য ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন দ্য হিউমেন ইনভাইৰনমেণ্ট গঠন হয় 1972। তাৰপিছত 10 বছৰ পিছত 1982 দ্য 1982 আৰ্থ ছামিট ইন নৰৱে কানাডা at an Earth Summit was held in Narayua, Canada from 10 to 18 May 1982. The event of the time Cold War তখন কি হল Cold War চলি আছিল and the distaste of USA President Ronald Reagan who accompanied his declaration মানে এইটো কি বিফল হৈছিল। তাৰপিছত 1992 1992 চনত ইউনাইটেড নেশ্যন কনফাৰেন্স অফ দ্য ইনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট ইন ৰিঅ' ডি জেৰিঅ' ব্ৰাজিলত আৰু ছাবমিট হয় এজেণ্ডা 21 মনত ৰাখিবা এজেণ্ডা কিমান 21 পঢ়ি ল'বা ইম্পৰ্টেণ্ট হয় এইটো চনটো সুধি দিব পাৰে পৰীক্ষাত। তাৰপিছত কেইটামান বেমাৰ সম্পৰ্কে এটা পৰীক্ষাত প্ৰশ্ন আহিব বেমাৰ সম্পৰ্কে। চোৱা ভাইৰেল ডিজিজ মানে ভাইৰাছজনিত বেমাৰ কি হয় হেপাটাইটিছ ডেংগু কি হয় কোন মহৰ কামুৰিলে ডেংগু হয় এডিছ মাইকী মহৰ কামুৰিলে কি হয় ডেংগু হয়। পলিঅ' ৰাবিছক হাইড্ৰফোবিয়া বুলিও কয় কুকুৰে কামুৰিলে পানী দেখি ভয় খোৱা। আই ফ্লু বাৰ্ড ফ্লু সোয়াইন ফ্লু বাৰ্ড ফ্লু H1N1 সোয়াইন ফ্লু H1N5 শাৰ্ক এবলা এই আটাইবোৰ কি ভাইৰাছজনিত স্মল পক্স চিকেন পক্স মাছেল মমছ এইডছ কমন কোল্ড এইবিলাক আমাৰ সাধাৰণতে কি হয় ভাইৰাছজনিত বেমাৰ হয়। তাৰপিছত বেক্টেৰিয়াজনিত বেমাৰ চোৱা মোষ্ট ইম্পৰ্টেণ্ট বেক্টেৰিয়াজনিত বেমাৰ এটা পৰীক্ষাত আহিব এইখিনি খুব ইম্পৰ্টেণ্ট কি আছে প্লেনিমিয়া টিভি কলেৰা লেচেট্ৰি প্লাগ টিভি এইবিলাক কলেৰা এইবিলাকেই সোধে পৰীক্ষা। ডিপথেৰিয়া টিৰিয়াছ সেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ টাইটেনিছ এইবিলাকে সোধে পৰীক্ষাত মনত ৰাখিবা লিখি ল'বা। তাৰপিছত কি আছে প্ৰটোজোৱাজনিত বেমাৰ কি আছে মেলেৰিয়া ইম্পৰ্টেণ্ট মেলেৰিয়া কিয় হয় মাইকী এন'ফেলিছ মহৰ কামুৰিলে কি হয় মেলেৰিয়া বেমাৰ হয় বাহক মাইকী এন'ফেলিছ। প্লাজমাডিয়াম ইয়াৰ ভাইৰাছ প্ৰটোজোৱাবিধৰ নাম। কালাজ্বৰ স্লিপিং চিকনেছ কালাজ্বৰ স্লিপিং চিকনেছ এইবিলাক পঢ়ি ল'বা। তাৰপিছত এইবিলাকে বেমাৰ আৰু এবাৰ দিছে ভালকৈ চাই লোৱা। বেক্টেৰিয়াজনিত বেমাৰ কি হয় ডিচেণ্ট্ৰি প্লাগ ডিপথেৰিয়া কলেৰা টাইফয়েড ফ্লনিয়া এইখিনি হৈছে বেক্টেৰিয়াজনিত বেমাৰ। আৰু ভাইৰাছজনিত বেমাৰ কমন কল্ড মোৰ যেনেকুৱা হৈ আছে কমন কল্ড মাম্পছ মাছেলছ ভাইৰেল হেপাটাইটিছ ডেংগু ফিভাৰ চিকেনগুনিয়া চিকেন পক্স পলিমিয়া এইবিলাক আটাইখিনি কি হয় এইচ এই আটাইখিনি হৈছে কি আমাৰ ভাইৰাছজনিত বেমাৰ। তাৰপিছত ফাংগাল ডিজিজ ক্যান্ডিডিয়ালছ এথেলিক্স ফুড এটা ফাংগাল ডিজিজ মনত ৰাখিবা। প্ৰটোজোৱাজনিত ৰোগ অলপ আগত বোলো কলাজ্বৰ স্লিপিং চিকনেছ মেলেৰিয়া আৰু হেলমিনিটেটছ ডিজিজ পঢ়ি ল'বা ফ্লৰিয়াছ এণ্ড আৰ্ছেনিক্স মোষ্ট ইম্পৰ্টেণ্ট হয়। এইখনৰ পৰা এটা প্ৰশ্ন পৰীক্ষাত চিয়ৰ কি চাই লোৱা ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেটিনল আৰু এই ৰেটিনলৰ অভাৱত বা ভিটামিন এৰ অভাৱত কি বেমাৰ হয় আমাৰ পুৱাৰ ভিছন মানে দেখিবলৈ অসুবিধা হয় নাইট ব্লাইণ্ডনেছ হয়। নাইট ব্লাইণ্ডনেছ মানে কি ৰতনদেই কুকুৰিকণা বুলি কওঁ আমি সেই ৰোগ হয়। কিন্তু আমি যদি প্ৰচুৰ পৰিমাণে আমি কি খাওঁ কেৰট খাওঁ গাজৰ খাওঁ বাটাৰ খাওঁ মেংগছ খাওঁ পনীৰ কি কয় পালেং খাওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা মুক্ত হ'ব পাৰিম। তাৰপিছততো চোৱা মোষ্ট ইম্পৰ্টেণ্ট B1 মানে ভিটামিন B1 নাম হৈছে কি থাইমিন ইয়াৰ ফলত কি হয় মোষ্ট ইম্পৰ্টেণ্ট বেৰি বেমাৰ হয়
এক্সট্ৰিম উইকনেছ মানে শৰীৰটো দুৰ্বল হৈ যায়, কি খাব লাগে? ইগ খাব লাগে, মিট খাব লাগে, ইষ্ট খাব লাগে। ইয়াত প্রচুর পরিমাণে ভিটামিন B1 পাওয়া যায়। তারপর ভিটামিন B2, ভিটামিন B2-র নাম কি? রাসায়নিক নাম রাইবোফ্লাভিন। ৰিগাৰ্ডিং টু গ্ৰোথ প্ৰব্লেম, বেড স্কিন, এইবিলাক গ্ৰীণ লিফটি ভেজিটেবল খাব লাগে, বিনছ খাব লাগে, পেপছ খাব লাগে, মিল্ক খাব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন B2 পোৱা যায়। আৰু ভিটামিন B12 কি বুলি কোৱা হয়? চাইনোকোবালামিন মানে কোবাল সমৃদ্ধ ভিটামিন। কি অভাৱ হয় আমাৰ? এনিমিয়া হয়, ৰক্তহীনতা, এনিমিয়া ৰোগ হয়। নন ভেজিটেবল ফুড লাইক মিট এইবিলাক খাব লাগে। ইয়াত ভিটামিন B12 পোৱা যায়। মনত ৰাখিবা, ভিটামিন B1 মানে থাইমিন, ভিটামিন B2 মানে ৰাইবোফ্লাভিন আৰু ভিটামিন B12 মানে চাইনোকোবালামিন। কি বেমাৰ হয়? বেমাৰবিলাকত মনত ৰাখিবা। ভিটামিন চিৰ অভাৱত, ভিটামিন চিৰ ৰাসায়নিক নাম হৈছে স্কৰবিক এচিড। ইয়াৰ অভাৱত কি হয়? স্কৰবি বেমাৰ হয়। এছকাৰ্বিক এচিডৰ অভাৱত কি হয়? স্কাৰ্বি বেমাৰ হয়। উইলিয়াম গামছ হয়। লছ টিথ, দাঁত ভাঙি যায় না। ক'ত পাম আমি? লেবু, কমলা, অৰেঞ্জ এইবিলাকত আমি কি পাম? ভিটামিন চি পাম। ভিটামিন ডি ৰাসায়নিক নাম কেলচিফেৰল। কি হয়? ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। ব্ৰিকেট বন মানে কি হয়? ধনুষ্টংকাৰ বেমাৰ বুলি কোৱা যায়। ব্ৰিক ফৰ দ্য বেণ্ড ইজিলি, মিল্ক, ফিছ, লিভাৰ এইবিলাক খালে আমাৰ কি হয়? ভিটামিন ডি আমাৰ শৰীৰত মজুত হয়। সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায়? মনত ৰাখিবা, সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায়। ভিটামিন ডি আৰু স্কৰবিক এচিড মানে ভিটামিন চি অকল উদ্ভিদৰ পৰাহে পোৱা যায়। ভিটামিন কে, ফাইল'কনিন, ভিটামিন কে কয় ফাইল'কনিন। ইয়াৰ অভাৱত কি হয়? এক্সক্লুজিং বেটিং আউট ডু টু ইনজুৰিজ। গ্ৰীণ লিফটি ভেজিটেবল খালে কি হয়? আমি ভিটামিন কে আহৰণ কৰিব পাৰোঁ। কেলছিয়ামৰ অভাৱত কি হয়? আমাৰ কেলছিয়াম আমাৰ কি হয়? বেটেল বণ্ড মানে হাড়টি আমাৰ শক্ত কৰাত কি হয়? সহায় কৰে। স্কোচিং বেণ্ডিং, হাড়টি আমাৰ কি হয়? ভাঁজ টাচ কৰাত আমাৰ কি হয়? অসুবিধা হয় যদি কি হয়? কেলছিয়ামৰ অভাৱ হয়। বেড মাসেল মুভমেণ্ট, আমাৰ মাংসপেশীও লৰচৰ কৰাত কি হয়? অসুবিধা হয়। মিল্ক, গ্ৰীণ লিফট ভেজিটেবল এইবিলাক খাব লাগে। মিল্ক খুব ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। ফছফৰাছৰ অভাৱত কি হয়? ফছফৰাছ বেড টিথ এণ্ড বন। ফছফৰাছ আমাৰ হাড়ি আৰু দাঁত গঠনত সহায় কৰে। যদি ফছফৰাছৰ অভাৱ হয় তেনেহ'লে আমাৰ বেড টিথ আৰু বন এইবিলাক কি হ'ব? দুৰ্বল হৈ যাব। কি ফছফৰাছ ক'ৰ পৰা পাওঁ? পালছ মানে কি? দালি খাব লাগে। দালি খাব লাগে। মিল্ক খাব লাগে। আইৰণৰ অভাৱত কি হয়? এমনিয়া হয়। লেগ অফ ৰেড ব্লাড চেল হয়। গ্ৰীণ ভেজিটেবল খাব লাগে, দালি খাব লাগে, মিট খাব লাগে। আয়োডিনৰ অভাৱত কি বেমাৰ হয়? গৰল বেমাৰ হয়। কপাৰৰ অভাৱত কি হয়? ল' পিৰিয়ড ৰিলেটেড গ্ৰোথ সম্পৰ্কে বেমাৰ হয়। আয়োডিন আমি ক'ত পাওঁ? ফিছত পাওঁ, চল্টত পাওঁ না, সাগৰীয় চল্ট পাওঁ। মনত ৰাখিবা, লিখি ল'বা এইবিলাক। ভিটামিন এৰ নাম কি? ভিটামিন বিৰ নাম কি? ভিটামিন এৰ অভাৱত কি বেমাৰ হয়? তাৰপিছততো চোৱা, এইবিলাক কিছুমান উদ্যোগত কাম কৰি থকা বেমাৰ। এছবেষ্টচিছ মানে কি? এক ধৰণৰ বেমাৰৰ নাম। এই বেমাৰটো কি হয়? ফাইবাৰিছ মিনাৰেলৰ যদি আমি কি কৰোঁ? সেৱন কৰোঁ তেতিয়া আমাৰ কি হয়? ইনহেলেশ্যন অফ দ্য ফাইবাৰিছ মিনাৰেল অফ এছবেষ্টিছ এই বেমাৰটো হয়। তাৰপিছত বক্সাইট ফাইব্ৰচিছ মানে এলুমিনিয়াম উদ্যোগত কাম কৰা লোকৰ কি হয়? বক্সাইট ফাইব্ৰচিছ হয়। চিলিকা আৰু এলুমিনিয়ামৰ পাৰ্টিকেল যেতিয়া কি হয়? আমাৰ কি হয়? ভিতৰত যায় তেতিয়া আমাৰ বক্সাইট ফাইব্ৰচিছ বেমাৰ হয়। বেৰিলিঅচিছ কি হয়? বেৰিলিয়াম উদ্যোগত কাম কৰা মানুহৰ কাৰণে হয়। বেৰিলিয়ামচিছ। চিল্ডাৰ ৰিছ এইবিলাক এবাৰ চাই ল'বা আৰু লিখি ল'বা। পিছত মষ্ট ইম্পৰ্টেণ্ট হয় এইটো। মষ্ট ইম্পৰ্টেণ্ট IUCN মষ্ট ইম্পৰ্টেণ্ট হয়। মষ্ট ইম্পৰ্টেণ্ট এবাৰ ভালকৈ চাবা। মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব পাৰে 1 নম্বৰৰ কাৰণে। কি কৈছে? IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ দ্য কনজাৰভেশ্যন অফ নেচাৰ। প্ৰথম প্ৰশ্নটো হ'ব পাৰে যে IUCN ফুল ফৰ্ম কি? আমি কি লিখিম?
কি দেখিম ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ দ্য কনজাৰভেশ্যন অফ নেচাৰ। মনত ৰাখিবা ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, ছুইজাৰলেণ্ডৰ প্লেগুত আছে। বিশ্বৰ প্ৰাচীনতম আৰু বৃহত্তম কি হয় পৰিৱেশ সংস্থা হয়। আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ সঘনাই কি হয় IUCN প্ৰতি বছৰে এখন তালিকা প্ৰস্তুত কৰে। ৰেড ডাটা বুক মোষ্ট ইম্পৰ্টেণ্ট, ৰেড ডাটা বুক কি হয় IUCN কি কৰে প্ৰকাশ কৰে। ৰেড ডাটা বুক কি পঢ়ি ল'বা। ৰেড ডাটা বুক হৈছে কি বিলুপ্তপ্ৰায় প্ৰাণীৰ আৰু উদ্ভিদৰ নাম থকা এখন সবল ডকুমেণ্ট। IUCN সংস্থাপন কেতিয়া হৈছিল, 5 অক্টোবৰ 1948 চনত ফ্ৰান্সত হৈছিল। IUNC ইণ্ডিয়ান কাণ্ট্ৰি অফিচটো ক'ত আছে, 2007 চনত নতুন দিল্লীত ইয়াৰ গঠন হৈছিল। ৱৰ্ল্ডছ ওল্ডেষ্ট এণ্ড লাৰ্জেষ্ট গ্লোবাল এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যন হয় এইটো। ইয়াৰ হেডকোৱাৰ্টাৰ কি হয় গ্লাণ্ড, ছুইজাৰলেণ্ডত হয় হেডকোৱাৰ্টাৰ। ৰেড ডাটা বুক ইজ পাব্লিছড বাই, কোনে পাব্লিছ কৰে ৰেড ডাটা বুক, IUCN। এষ্টাব্লিছ কেতিয়া হৈছিল, 5 অক্টোবৰ 1948 দ্য IUNC ইণ্ডিয়ান অফিচ কেতিয়া হৈছিল, 2007 নতুন দিল্লীত স্থাপন হৈছিল। লিখি ল'বা ৰেড ডাটা বুকটো কি ইম্পৰ্টেণ্ট কিন্তু হয়। তাৰপিছত এইখিনি খুব ইম্পৰ্টেণ্ট, ইয়াৰ পৰা এটা পৰীক্ষাত আহিব পাৰে। চাই লোৱা ৰেম, কম্পিউটাৰ সম্পৰ্কে। ৰেম হৈছে কি ৰেণ্ডম এক্সেছ মেমৰি, মানে এক্সেছ কৰিবলৈ। কাৰোবাৰ মোবাইলত 6 GB থাকে, কাৰোবাৰ 4 GB, সাধাৰণতে 2 GB না 1 GB, এইবিলাক হয় ৰেম ৰেণ্ডম এক্সেছ মেমৰি। CPU হৈছে কি চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। CPUত দুটা পাৰ্ট থাকে, এটা হৈছে কি ALU আৰু এটা হৈছে মেমৰি। মেমৰিত প্ৰাইমেৰী মেমৰি আৰু তাৰ ছেকেণ্ডাৰী মেমৰি। এইবিলাক ফুল ফৰ্মবিলাক মনত ৰাখিবা। ৰেণ্ডম এক্সেছ মেমৰি, তাৰপিছত CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, ROM ৰিড অনলি মেমৰি, ALU এৰিথমেটিক লজিকেল ইউনিট, UPSৰ ফুল ফৰ্ম কি ইউনিট ট্ৰিবল পাৱাৰ ছাপ্লাই। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট হয় URL মষ্ট ইম্পৰ্টেণ্ট হয় ইউনিফৰ্ম ৰিচৰ্চ লোকেটেড। USB মষ্ট ইম্পৰ্টেণ্ট হয় USB ইউনিভাৰ্চেল চিৰিজ বাছ। PDF আমি সাধাৰণতে ব্যৱহাৰ কৰি থাকোঁ, সেই অৰ্থটো কি PDFৰ পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট। WWW পৰীক্ষাত আহি থাকে WWW ৱৰ্ল্ড ৱাইড ৱেব পৰীক্ষাত আহি থাকে। LAN লোকাল এৰিয়া নেটৱৰ্ক, মনত ৰাখিবা LAN লোকাল এৰিয়া নেটৱৰ্ক সম্পৰ্কে পঢ়ি ল'বা। HTTPS হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল চিক্ৰেট। HTML মষ্ট ইম্পৰ্টেণ্ট হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ, মষ্ট ইম্পৰ্টেণ্ট। ইয়াত তাৰপিছত মেমৰি সম্পৰ্কে আছে, মেমৰি সম্পৰ্কে পঢ়ি ল'বা। মেমৰি সম্পৰ্কে মষ্ট ইম্পৰ্টেণ্ট হয় মেমৰি। প্ৰথমে চোৱা কি আছে 4 বিট 4 বিট সমান 1 নিপল। এইটো সাধাৰণতে নুসুধে 1 নিপল, 4 বিট সমান 1 নিপল সুধিব পাৰে, চাই লিখি ল'বা। 8 বিট 1 বাইট। কম্পিউটাৰে বাইনাৰিকেল হিচাপে গণনা কৰে, একটা বা দুটা ৱাৰ্ড বুলি কয় নিপ বুলি কয়, 4 বিট হৈ যায়। আৰু 8 বিট চলে 1 বাইট হৈ যায়। 1024 বাইট, এই 1024 বাইট হ'লে কি হয় 1 কিলোবাইট মানে KB হৈ যায়। 1024 KB মানে কিলোবাইট হ'লে কি হয় মেগাবাইট হৈ যায়, 1 মেগাবাইট MB হৈ যায়। আৰু 1024 MB হ'লে কি হয় 1 GB হৈ যায়, গিগাবাইট হৈ যায়। আৰু 1024 জিগাবাইট হ'লে কি হয় 1 টেৰাবাইট হৈ যায়। এইখিনি মনত ৰাখিবা। ক্ৰিপাৰ ছিষ্টেম নামেৰে পৰিচিত প্ৰথম কম্পিউটাৰ ভাইৰাছটো 1971 চনত সৃষ্টি কৰা হৈছিল। এইটো এটা পৰীক্ষামূলক ভাইৰাছ আছিল যিয়ে নিজে নিজৰ প্ৰতিৰোধ বা ৰিপ্লিকা তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল। BBN টেকন'লজিছৰ দ্বাৰা ইয়াৰ সৃষ্টি কৰা হৈছিল, মনত ৰাখিবা।
তাৰপিছত MS DOSৰ বাবে প্ৰথম কম্পিউটাৰ ভাইৰাছটো আছিল কি আছিল ব্ৰেইল মনত ৰাখিবা ব্ৰেইল 1986 কম্পিউটাৰৰ বিজ্ঞানী ভিন্টোজ কাৰ্পছ আৰু বোমছ কাৰ্পে ইণ্টাৰনেট আৱিষ্কাৰ কৰিছিল ইণ্টাৰনেট কোনে আৱিষ্কাৰ কৰিছে আমি ইণ্টাৰনেটত এতিয়া ভিডিঅ'টো চাওঁ কোনে আৱিষ্কাৰ কৰিছিল বিণ্টন শ্ৰাফ এণ্ড বোমছ ক্লাউ মনত ৰাখিবা পিছৰটো চাওঁ পিছৰটো কি আছে মোষ্ট ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট এই চিলেক্টখন মোষ্ট ইম্পৰ্টেণ্ট হয় চাই ল'বা মোষ্ট ইম্পৰ্টেণ্ট এটা পৰীক্ষাত আহিব ইয়াৰ পৰা কি কৈছে যে পৰিস্থিতি বিজ্ঞান কি যদি কয় ইক'লজি কি ক'ম পৰিস্থিতি বিজ্ঞান কি মানুহ সহ জীৱিত প্ৰাণীৰ মাজত সম্পৰ্ক আৰু সিহঁতৰ পাৰস্পৰিক পৰিৱেশ অধ্যয়নে কি বুলি কোৱা হয় ইক'লজি বুলি কোৱা হয় হোৱাট ইজ ইক'লজি ইক'লজি কি মানুহ সহ জীৱিত প্ৰাণীৰ মাজত সম্পৰ্ক আৰু সিহঁতৰ পাৰস্পৰিক পৰিৱেশৰ অধ্যয়ন ইক'লজি শব্দটো জাৰ্মানী শব্দ ইক'লজি শব্দটো গ্ৰীক শব্দ জাৰ্মানী শব্দ নহয় গ্ৰীক শব্দ দুটাৰ পৰা আহিছে এটা হৈছে ইক'ছ মানে হৈছে হাউচ আৰু লগছ মানে হৈছে ষ্টাডি আৰু ইক'লজি শব্দটো প্ৰথমে আৰ্নষ্ট হেকেল মনত ৰাখিবা ইক'লজি শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল আৰ্নষ্ট হেকেলছ কেতিয়া 1869 চনত ইক'লজি শব্দটো দুটা গ্ৰীক শব্দৰ পৰা আহিছে কি দুটা গ্ৰীক শব্দ অইকছ মানে হাউচ আৰু লগছ মানে হৈছে ষ্টাডি তাৰপিছত আমি পৰিস্থিতিতন্ত্ৰ সম্পৰ্কে অধ্যয়ন কৰোঁ এইখিনি কথা ইক'লজি সম্পৰ্কে জানি ল'বা ইক'লজি মানে কি ইক'লজি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ইক'লজি শব্দটো ক'ৰ পৰা আহিছিল হ'ব পিছৰটো চোৱা এতিয়া ইক'চিষ্টেম পৰিস্থিতি বিজ্ঞানৰ পিতৃ ফাদাৰ অফ ইক'লজি কাক বুলি কোৱা হয় ৰেইটাৰ মোষ্ট ইম্পৰ্টেণ্ট হয় ৰেইটাৰক ফাদাৰ অফ ইক'লজি বুলি কোৱা হয় হুইচ ৰেইটাৰ ইজ দ্য ফাদাৰ অফ ইক'লজি আধুনিক পৰিস্থিতি বিজ্ঞানৰ পিতৃ না ফাদাৰ অফ মডাৰ্ণ ইক'লজি কাক কোৱা হয় G.E. হাডসন মনত ৰাখিবা মনত নাথাকিলেও মনত ৰাখিবা ভাৰতৰ পৰিস্থিতি বিজ্ঞানৰ পিতৃ ফাদাৰ অফ ইক'লজি ভাৰতৰ মোষ্ট ইম্পৰ্টেণ্ট ফাদাৰ অফ ইক'লজি ইন ইণ্ডিয়া কাক বুলি কোৱা হয় ৰামদেৱ মিশ্ৰা ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন ইন ইণ্ডিয়া কাক বুলি কোৱা হয় স্বামীনাথনক বুলি কোৱা হয় মনত ৰাখিবা গ্ৰীণ ৰেভলিউশ্যন না মনত ৰাখিবা পিচি কালচাৰ মানে কি পিচি কালচাৰ তারপরে সেরিকালচার আৰু কি আছে বাৰ্মিকালচাৰ এইবিলাক মনত ৰাখিবা এপিকালচাৰ মৌমাছি এপিকালচাৰ মনত ৰাখিবা ঠিক আছে আমি এতিয়া পৰিস্থিতি তন্ত্ৰ সম্পৰ্কে অধ্যয়ন কৰিম মুঠ কিন্তু কালচাৰ সম্পৰ্কে মোষ্ট ইম্পৰ্টেণ্ট হয় কালচাৰ এপিকালচাৰ কি মনত ৰাখিবা এপিকালচাৰ তাৰপিছত সেৰিকালচাৰ পিচিকালচাৰ মানে মাছ এপিকালচাৰ মানে মৌমাখি পালন এপিকালচাৰ মানে মৌমাখি সেৰিকালচাৰ মানে কি ৰেচন শিল্প সম্পৰ্কে মনত ৰাখিবা পঢ়িবা এইবিলাক মোষ্ট আহিব পৰীক্ষাত মই স্লাইডখন এড কৰা নাই পাহৰি গৈছোঁ পৰিস্থিতিতন্ত্ৰ ইক'চিষ্টেম বিজ্ঞানী স্মিথৰ মতে পৰিস্থিতিতন্ত্ৰ হ'ল পৰিৱেশৰ বিদ্যাৰ মূল সংগঠিত আৰু কাৰ্যকৰী একক হৈছে কি পৰিস্থিতিতন্ত্ৰ ইক'চিষ্টেম পৰিৱেশত থকা জৈৱ আৰু অজৈৱিক উপাদান পৰস্পৰৰ মাজত সৃষ্টি হোৱা এক সন্মিলনৰ ব্যৱস্থা হৈছে কি পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ পৰীক্ষাত দিব পাৰে যে তলৰ কোনটো প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ নহয় ধান খেতি দিলে পুখুৰী দিলে অৰণ্য দিলে এটাও নহয় তেনেহ'লে কি ধান খেতি আমাৰ কি মানৱ সৃষ্ট আমাৰ কি হ'ব পৰিস্থিতিতন্ত্ৰ হ'ব মনত ৰাখিবা ইক'চিষ্টেম শব্দটো এজি টেনষ্টলে 1935 চনত কি কৰিছিল ব্যৱহাৰ কৰিছিল মনত ৰাখিবা ইক'চিষ্টেম শব্দটো এইটো গ্ৰীক ভাষাৰ শব্দ ইক' মানে হৈছে পৰিৱেশ আৰু চিষ্টেম মানে হৈছে ক্ৰিয়া বা প্ৰতিক্ৰিয়া অন্তঃক্ৰিয়া বা অন্তৰ্নিৰ্ভৰশীলতা পৰিস্থিতিতন্ত্ৰ মানে ইক'চিষ্টেমৰ মুখ্য উপাদান হৈছে দুটা এটা হৈছে কি বায়'টিক এটা হৈছে বায়'টিক হৈছে জৈৱিক মানে সকলো ধৰণৰ জীৱবিলাক আৰু এবায়'টিক মানে অজৈৱিক উপাদানবিলাক মনত ৰাখিবা
মোস্ট ইম্পৰ্টেণ্ট হয় এইখনো পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে দূষিত বায়ুৰ পৰা হ'ব পৰা মাৰাত্মক ৰোগসমূহ ইয়াৰ অলপ আগতে আলোচনা কৰা হৈছিল আৰু এবাৰ চাই লোৱা হাওঁফাওঁ বন্ধ ৰোগ বা কলা হাওঁফাওঁ ৰোগ ব্লাক লেগ ডিজিজ কিয় হয় কয়লাৰ খনিত কাম কৰাসকলৰ এইবিলাক বেমাৰ হয় ব্লাক লেগ ডিজিজ হয় কয়লাৰ খনিত কাম কৰা মানুহৰ কয়লাৰ গুড়ি সেৱন কৰাৰ কাৰণে কয়লাৰ খনিত কাম কৰা কৰ্মীসকলৰ এনেকুৱা বেমাৰ হয় তাৰপিছত আছে এছবেষ্টচিছ ৰোগ কিয় হয় বা ইয়াক কি কোৱা হয় ব্ৰঞ্জ লাক বুলি কোৱা হয় এছবেষ্টিছ উদ্যোগত কাম কৰা কৰ্মীৰ হয় দেহলৈ শোভন এছবেষ্টিছ পৰিমাণ বাঢ়ি গ'লে এছবেষ্টিছ নামৰ এবিধ ৰোগ হয় এছবেষ্টিছ ৰোগৰ ফলত হাঁফাওৰ বিভিন্ন ঠাইত ঘাঁ সৃষ্টি হয় মোস্ট ইম্পৰ্টেণ্ট হয় লিখি ল'বা মোস্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা বেৰিলিঅ'চিছ কি হয় বেৰিলিয়ামৰ উদ্যোগত অলপ আগত ইংলিছত এখন শ্লাইড আছিল পঢ়িলা ৰিভাইজ হৈ গৈছে বাইচিনোচিছ ৰোগ ব্ৰণ লাক কপাহ বা তুলা উদ্যোগত কাম কৰা কৰ্মীৰ হয় তাৰপিছত আছে কি চিলিকোচিছ মানে কি চেমেণ্ট উদ্যোগত কাম কৰা ৰোগৰ কাৰণে হয় চিলিকন আদি উচ্চ পৰিমাণ শোষণ কৰাৰ বাবে চেমেণ্ট উদ্যোগত কাম কৰাৰ কাৰণে হয় খনি আৰু বাচন পত্ৰ চিনামাটি আদিত কাম কৰা মানুহৰ এই চিলিকোচিছ ৰোগৰ কিহে দেখা দিয়ে লাষ্ট ফ্ল'ৰ'চিছ মোক ইম্পৰ্টেণ্ট ফ্ল'ৰ'চিছ ৰোগ কি হয় ফ্ল'ৰিন সেৱনৰ বাবে ফ্ল'ৰ'চিছ ৰোগ হয় ইম্পৰ্টেণ্ট হয় ধাতু বা খনিজ পদাৰ্থৰ পৰা হোৱা কেইটামান বেমাৰ মোস্ট ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে ইয়াৰ পৰা এটা প্ৰশ্ন প্ৰথমটো ধাতু দিছে চোৱা সিহ যাক আমি কি বুলি কোৱা হয় লেড বুলি কওঁ যাক আমি লেড বুলি কওঁ সিহ প্ৰথমটো বেমাৰ দিছে প্লাবিচিছ আৰু ডিছলেক্সিয়া হৈছে ৰিডিং ডিছঅৰ্ডাৰ মনত ৰাখিবা ডিছকেলকুলিয়া মানে কি মেথ সম্পৰ্কে হোৱা অসুবিধা হৈছে ডিছকেলকুলিয়া ডিছগ্ৰাফিয়া মানে লেখন সম্পৰ্কে ডিছঅৰ্ডাৰ আৰু ডিছলেক্সিয়া হৈছে পঠন সম্পৰ্কে হোৱা অসুবিধা কাৰ কাৰণে হয় সিহ মানে লেড অভাৱত এইটো বেমাৰ হয় পিছতটো আছে কি কেডমিয়াম মোস্ট ইম্পৰ্টেণ্ট হয় কেডমিয়াম মোস্ট ইম্পৰ্টেণ্ট হয় ইঠাই বেমাৰ কোনটো ধাতুৰ অভাৱত হয় কোনটো ধাতুৰ অভাৱটো নহয় প্ৰচুৰ পৰিমাণে থাকিলে সেইটো বেমাৰ হয় এইটো হৈছে কি ইঠাই পাৰা হৈছে পাৰাক মাৰ্কিউৰি বুলি কয় Hg জুলীয় অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হৈছে পাৰা মনত ৰাখিবা জুলীয় অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হৈছে পাৰা মাৰ্কিউৰি ইয়াৰ মেইন বেমাৰটো দিয়ে আমাক মিনামাটা তাৰ উপৰিও হেটাৰ্ছ ৰোগ আমাৰ পাৰাৰ পৰাই হয় অতিৰিক্ত পাৰাৰ পৰা কপাহ তুলাৰ ধূলিৰ পৰা কি বেমাৰ হয় আমাৰ বাইচিনোচিছ মটিয়া ৰঙৰ হাঁওফাওঁ ৰোগ বুলিও কোৱা হয় ইয়াক এছবেষ্টেচিছ স্তনটো পৰা হয় অলপ আগত পৰিলোঁ বগা হাঁওফাওঁ হোৱাইট লাক ডিজিজ বুলিও ইয়াক কয় মেছ'থেলিঅ'মা বুলিও কয় পিছতটো কি আছে মোস্ট কিন্তু কেডমিয়াম লেড আৰু পাৰা মোস্ট ইম্পৰ্টেণ্ট কিন্তু চাই ল'বা ডিছলেক্সিয়া মানে কি পঠন সম্পৰ্কে ডিছঅৰ্ডাৰ অসুবিধা পিছতটো চোৱা কয়লাৰ কণা ব্লাক লাক ডিজিজ হয় হাঁওফাওঁ কলা ৰঙৰ হয় জিলিকাৰ ধূলিৰ পৰা কি হয় চিলিকোচিছ বেমাৰ হয় লোহাৰ ধূলিৰ পৰা কি বেমাৰ হয় লোহাৰ ধূলিৰ পৰা মানে লোহা উদ্যোগত যিবিলাকে কাম কৰে তাৰ কি বেমাৰ হয় চিডৰ'চিছ আৰ্ছেনিকৰ পৰা মোস্ট ইম্পৰ্টেণ্ট হয় ব্লাক ফুট ডিজিজ মোস্ট ইম্পৰ্টেণ্ট আৰ্ছেনিকৰ পৰা ব্লাক ফুট ডিজিজ হয় নাইট্ৰেটৰ পৰা কি বেমাৰ হয় ব্লু বেবি চিণ্ড্ৰম মনত ৰাখিবা নাইট্ৰেটৰ পৰা ব্লু বেবি চিণ্ড্ৰম
পিছৰ স্লাইডখন চাওঁ। পিছৰ স্লাইডখন মষ্ট ইম্পৰ্টেণ্ট এইখন স্লাইড। অজন স্তৰৰ পৰা যিকোনো এটা প্ৰশ্ন পৰীক্ষাত আহিবই পাৰে। অজন হৈছে কি অক্সিজেনৰ ত্ৰিপৰমাণৱিক এটা অণু। অক্সিজেনৰ ত্ৰিপৰমাণৱিক অণু হৈছে কি অজন। ওজন গুড ওজন আৰু বেড ওজন। যিটো আমাৰ সমতাপ মণ্ডলত থাকে মানে ষ্ট্ৰপোস্ফিয়াৰত থাকে এইটো গুড ওজন, আৰু যদি আমাৰ বায়ুমণ্ডলত থাকে তেনেহ'লে গ্ৰীণ হাউচ গেছ হিচাপে কাম কৰে, বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে, সেইটো হৈছে আমাৰ বেড ওজন। ষ্ট্ৰপোস্ফিয়াৰত থাকে। ওজন এবিধ বিষাক্ত গেছ, এটা গ্ৰীণ হাউচ গেছ। যদি বায়ুমণ্ডলত উচ্চ স্তৰত এই ওজনে এক বিশেষ প্ৰয়োজনীয় ভূমিকা পালন কৰে। ওজনে কি কৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেগুনীয়া ইভি ৰে পৃথিৱী পৃষ্ঠত আঘাত কিভাৱে বাধা দিয়ে। ইয়াৰ ফলত আমি স্কিন কেঞ্চাৰ আদি ধৰণৰ বেমাৰৰ পৰা আমি ৰক্ষা পাৰোঁ। ওজন স্তৰটো ক'ত পোৱা যায়? ওজন স্তৰ ক'ত পোৱা যায়? ষ্ট্ৰপোস্ফিয়াৰত পোৱা যায়। মষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত প্ৰশ্ন আহিব। ওজন স্তৰটো ক'ত পোৱা যায়? ষ্ট্ৰপোস্ফিয়াৰত পোৱা যায়। আৰু ওজন স্তৰৰ মোটাই কিহেৰে মাপা হয়? ডপচন ইউনিটেৰে মাপা হয়। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন হৈছে কি ওজন স্তৰৰ কি হয় মোটাই। ছিদ্ৰটো আমি কওঁ কিন্তু আচলতে কি হয় পাতলা হৈ যায়, মোটাই এটা কমি যোৱা হৈছে কি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ ভূমিকা পালন কৰে। প্ৰদৰ্শন কৰি আমাৰ কি কৰে এই ওজনৰ কণিকাৰ লগত বিক্ৰিয়া কৰি আমাৰ ওজন স্তৰটো কি হয় পাতল কৰে। 10 পৰা 50 কিলোমিটাৰ উচ্চতাত থকা বায়ুতে ওজন থাকে। ওজন স্তৰটো 1913 চনত ফ্ৰান্সী পদাৰ্থবিজ্ঞান চাৰ্লছ বেব্ৰি আৰু হেনৰি বুনছেনে কি কৰিল আৱিষ্কাৰ কৰে। মষ্ট ইম্পৰ্টেণ্ট হয়। ওজন স্তৰটো কোনে আৱিষ্কাৰ কৰিছিল? 1913 চনত ফৰাচী পদাৰ্থবিজ্ঞান চাৰ্লছ বেব্ৰি আৰু হেনৰি বুনছেনে আৱিষ্কাৰ কৰিছিল। ওজনৰ ছিদ্ৰ বুলি কয়। ওজনৰ ছিদ্ৰ আচলতে নহয়, ওজনৰ কি হয় মোটাই কম হোৱা মানে পাতল হোৱা, ওজন স্তৰটো পাতল হোৱা। 1984 চনত জোনাথন ফ্ৰেংকলিন আৰু জোচেফ ফাৰহেম মনত ৰাখিবা নাম দুটা আৰু ব্লেন গাৰ্ডিনাৰে কি কৰিছিল আৱিষ্কাৰ কৰিছিল। তেনেহ'লে ওজন ছিদ্ৰটো কোনে আৱিষ্কাৰ কৰিছিল? 1984 চনত জোনাথন ফ্ৰেংকলিন, জোচেফ ফাৰহেম আৰু ব্লেন গাৰ্ডিনাৰে আৱিষ্কাৰ কৰিছিল। তাৰপিছতটো চোৱা পানীৰ বীজাণুনাশক কৰিবলৈ কি কৰা হয়? ওজন ব্যৱহাৰ কৰা। পানীৰ পৰা বীজাণু নষ্ট কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? ওজন ব্যৱহাৰ কৰোঁ। তাৰপিছত কি হৈছে UN-ৰ সন্মিলন অনুসৰি 10% ওজনৰ ক্ষতি সাধনে শতকৰা 26% মেলানোমাছ নামৰ ছালৰ কেঞ্চাৰ ৰোগ বঢ়ায়। ছালৰ কেঞ্চাৰ কি নাম? মেলানোমাছ কি এবিধ ছালৰ কেঞ্চাৰ মনত ৰাখিবা। পিছৰটো চোৱা হৈছে কিছুমান বায়ু সম্পৰ্কীয় কিছুমান বেমাৰ। বায়ুৱে কোন বায়ুৱে কি আমাৰ অসুবিধাৰ সৃষ্টি কৰে। ছালফাৰ ডাই অক্সাইডে কি কৰে? ছালফাৰ ডাই অক্সাইড এচিড বৰষুণৰ সৃষ্টি কৰে। কাৰ্বন ডাই অক্সাইড প্ৰধান গ্ৰীণ হাউচ গেছ বুলিও কোৱা হয়। প্ৰধান গ্ৰীণ হাউচ গেছ হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড। ই গোলকীয় উষ্ণতা কি কৰে বৃদ্ধি কৰে। কাৰ্বন মন অক্সাইড কি হয় তেজত অক্সিজেন কঢ়িয়াবৰ ক্ষমতা কি হয় হ্ৰাস কৰে। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন হৈছে ওজন স্তৰ কি কৰে ক্ষতি কৰে। মষ্ট ইম্পৰ্টেণ্ট হয়। সেইখিনি ইংৰাজীতে লিখা আছে। ছালফাৰ ডাই অক্সাইড এচিড বৰষুণ, কাৰ্বন ডাই অক্সাইড গ্ৰীণ হাউচ গেছ, কাৰ্বন মন অক্সাইড ৰিডিউচ অক্সিজেন কেৰিং, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন ডেমেজ ওজন লেয়াৰ। মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত কি আছে উদ্ভিদকুল আৰু প্ৰাণীকুল। ডাইৰেক্ট প্ৰশ্ন কৰিব পাৰে ফ্ল'ৰা আৰু ফৌনা। ফ্ল'ৰা মানে কি? ফ্ল'ৰা মানে হৈছে উদ্ভিদকুল আৰু ফৌনা হৈছে কি? ফৌনা FAUNA ফৌনা হৈছে কি প্ৰাণীকুল। এই দুটা মনত ৰাখিবা। এই দুটা পৃথিৱীৰ বৃক্ষ আৰ্থ কিডনি কাক বুলি কোৱা হয়? ৱাইল্ডল্যান্ড বুলি কোৱা হয়। ৱাইল্ডল্যান্ড দিৱস কেতিয়া পালন কৰা হয়? 2 ফেব্ৰুৱাৰীত পালন কৰা হয়। মনত ৰাখিবা। জলাশয় ভূমিক কি বুলি কোৱা হয়? পৃথিৱীৰ বৃক্ষ বুলি কোৱা হয়। আৰু ফৰেষ্ট বনাঞ্চলক কি বুলি কোৱা হয়? পৃথিৱীৰ লাক বুলি কোৱা হয়, হাঁওফাঁও বুলি কোৱা হয়। কিয় কোৱা হয়? ইয়াত লিখা আছে।
ন্যাচারাল ওয়েটল্যান্ড হ্যাভ বিন অবটেন টু রিফার টু দ্য আর্থ কিডনি, যে জলাশয় ভূমিক প্ৰায়ে কোৱা হয় কি পৃথিৱীৰ কিডনি বুলি কোৱা হয়, বিকজ কাৰণ অফ দেয়াৰ হাই এণ্ড লং টাৰ্ম কেপাচিটি টু ফিল্টাৰ পলিউশ্যন ফ্ৰম দ্য ৱাটাৰ ডেট ফ্ল' থ্ৰু দেম। মানে কি কৰে যে পানীত হোৱা প্ৰদূষণবিলাক কি কৰে, বহুতেই পানীয়ে কি কৰে ধ্বংস কৰে। ভাৰত মোষ্ট ইম্পৰ্টেণ্ট হয়, ভাৰতৰ মাটিকালিৰ 21% অৰণ্য আৰু অসমৰ 34.21% অৰণ্যৰে আগুৰি আছে। ৰাষ্ট্ৰীয় বন নীতি নেশ্যনেল ফৰেষ্ট পলিচি মতে কোনো এক ভৌগোলিক এলেকাত 33% অৰণ্য থাকিব লাগে। অৰণ্য হৈছে এবিধ গতিশীল জীৱিত সম্পদ। পানীৰ পৰা কি কি বেমাৰ হয়, পানীৰ পৰা মনত ৰাখিবা, পানীৰ পৰা কি কি বেমাৰ হয়, কলেৰা, ডায়েৰিয়া, ডিচেণ্ট্ৰি, হেপাটাইটিছ এ, আটাইতকৈ দুখ লগা বেমাৰ হৈছে হেপাটাইটিছ চি, মানে জণ্ডিছ সাধাৰণতে আমি কওঁ, থাইৰয়েড আৰু পলিঅ' এইকেইটা বেমাৰ আমাৰ কি হয় পানীৰ পৰা হয়। দূষিত পানী খালে এইকেইটা বেমাৰ আমাৰ হয়। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট হয় এইখন, মষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ পৰা এটা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। গ্ৰাছলেণ্ড লিখি ল'বা, গ্ৰাছলেণ্ড আৰু ৰিজন, কোন ৰিজনত পোৱা যায়। প্ৰথমে চোৱা ষ্টেপি ইউৰোপ আৰু নৰ্থ আমেৰিকা, ষ্টেপি কি ইউৰোপ আৰু নৰ্থ আমেৰিকা। পাস্তাছ কি হাংৰী, পাস্তাছ গ্ৰাছলেণ্ড লোকেটেড ইন হাংৰী। তাৰপিছত কি আছে প্ৰাইচিছ মানে USA, পম্পাছ মষ্ট ইম্পৰ্টেণ্ট, পম্পাছ আৰ্জেণ্টিনা। তাৰপিছততো চোৱা কি আছে ভেল্ড সাউথ আফ্ৰিকা, ডাউনছ অষ্ট্ৰেলিয়া, APSCত অহা প্ৰশ্ন, ডাউনছ অষ্ট্ৰেলিয়া, APSCত আহিছে কিন্তু এবাৰ 2009 নে কিমান মনত নাই। চাণ্টাৰবেৰী নিউজিলেণ্ড, ছেভেনহা সাউথ আফ্ৰিকান অষ্ট্ৰেলিয়া, টাইগা ইউৰোপ এণ্ড এছিয়া, স্লেভ কি সাউথ আমেৰিকা, মনত ৰাখিবা স্লেভ সাউথ আমেৰিকা, এনে লিখি ল'বা, মোষ্ট ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। কিপ ৱাচিং, কিপ লাৰ্নিং, দেখি থাকক, শিকি থাকক। আৰু এটা কথা, আপোনালোকে বিভিন্ন ব্ৰাঞ্চ সম্পৰ্কে অধ্যয়ন কৰিব, ছায়েন্সৰ বিভিন্ন ব্ৰাঞ্চ সম্পৰ্কে অধ্যয়ন কৰিব। যেনেকুৱা এপিকালচাৰ মানে কি, এপিকালচাৰ মানে কিহৰ অধ্যয়ন, চেৰিকালচাৰ মানে কিহৰ অধ্যয়ন, ফিচিকালচাৰ মানে কিহৰ অধ্যয়নৰ, চাইটলজি মানে কিহৰ অধ্যয়ন, হিষ্টলজি মানে কিহৰ অধ্যয়ন, এইবিলাক চাই ল'বা। ঠিক আছে, ধন্যবাদ। পঢ়ি থাকক, হাৰ্ড ৱাৰ্কিং মেক ইউ ছাকচেছ।